নমস্কাৰ। বহুত দিনৰ মূৰত আকৌ আজিও ভিডিঅ' এটা বনাবলৈকে ওলালোঁ আৰু আজি ৰাতিপুৱাই মই আহি পালোঁ গোৱালপাৰাত আজি অহাৰ কাৰণটো হৈছে আজি এটা গান শ্বুটিং কৰিব আহিলোঁ, ৰাভা গান এটা। গানটো বাৰু পিছত আপোনালোকক দেখাম। এতিয়া কথাটো হ'ল এইটো চাইচোন, ৰাভা ড্ৰেছত কেনেকুৱা লগা হৈছে বাৰু, ঠিকে আছেনে? কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া আপোনালোকক মই দেখুৱাম কেনেকৈ কি হয়। এইখিনিতে তাই পিন্ধা ড্ৰেছযোৰা দেখে দেৱা কেনেকুৱা লাগছি জনাবিচোন বাৰু। এইবাৰ আকৌ তাই কিবা ৰিলছ বনাব লাগিল, দেচোন বাৰু কি কৰে কৰি থাকক। এয়া কিবা গাড়ী দি যোৱা শ্বট এটা লৈ আছে, ঘৰৰ পৰা ওলাই গৈছে মানে হিৰইনীত দাই দিয়া সেইটো। তাৰপিছত তাকে শ্বৰ্টবিলাক লৈ আছে, তাকে অকণমান দেখাইছোঁ। ঘৰখন আকৌ বৰ ধুনীয়া লাগিছে, সেইকাৰণে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। এইটো হ'ল হিৰইনী, তাইও খোজকাঢ়ি আছে, ইখন ধৰি আছে। আমি আপোনালোকক লগ কৰাই দিব বিচাৰিছোঁ এই গীতটোৰ যিগৰাকী ব্যক্তিয়ে লিখিছিলে, যিগৰাকী ব্যক্তিয়ে সুৰ কৰিছিলে, যিগৰাকী ব্যক্তিয়ে মিউজিক কৰিছিলে, আৰু যিগৰাকী ব্যক্তি এই অঞ্চলত জনাজাত যে এগৰাকী নাট্যকৰ্মী হিচাপে। গতিকে সেইগৰাকী ব্যক্তিৰ মুখেৰে আজি শ্বুটিং হৈ থকা গীতটোৰ বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ। দাদা কওক। এইগৰাকী হৈছে ৰামেন্দ্ৰ ৰাভা। কওক। নমস্কাৰ। আচলতে মই এনেকৈ মানে কি বুলি কয় এক্সপাৰ্ট নহ'লেও মই ট্ৰাই কৰোঁ, আৰু ট্ৰাই কৰি মানে প্ৰতি বছৰে এটা দুটাকৈ এনেকৈ ওলাবলৈ চেষ্টা কৰোঁ। আৰু এইটো গানটো বিশেষকৈ মানে ৰোমান্টিক গান হয়। এই ৰোমান্টিক গান হিচাপে যেনিবা এই আমাৰ এটা ৰাভা কালচাৰত কি আছে যে যেনেকৈ অসমীয়া কালচাৰত বহাগত বিহু হয়, তেনেকৈ আমাৰ ৰাভা কালচাৰত মানে জেঠ মাহ যেতিয়া আহে তেতিয়া মানে গোটেই ৰাভা সম্প্ৰদায়ে তাৰমানে গোটেই মাহজুৰি এই বাইশ মেলা বাইশ উৎসৱ পাতে। আৰু সেই বাইশ উৎসৱ যেতিয়া আহে তেতিয়া ডেকা গাভৰুই মানে সকলে মানে চাবলৈ যায় আৰু এনজয় কৰিবলৈ যায়। আৰু গানটোত মানে মূল থিমটো সেইখিনিয়ে আৰু যে এজন ল'ৰাই যেনিবা এটা কল্পনা কৰিছে যে ময়ো মোৰ গাৰ্লফ্ৰেণ্ডক লৈ চাবলৈ যাম। গানটোৰ ৰাভা ভাষাত হ'ব? হয়, গানটো ৰাভা ভাষাতে হয়। এইটো কোনে গাইছে? গোৱা মানুহজন আমাৰ ইয়াৰ নহয়, তেখেত মানে ৱেষ্ট বেংগলৰ হয়, কলকাতাত। মানে ছাডেনলি মানে এনেকুৱা এটা হ'ল ঘটনা বুলি নহয়, মানে এটা সুযোগ হ'ল যে তেওঁলোক এটা এক্সপ'জাৰ ট্ৰিপৰ কাৰণে আহিছিল, সহজ ভাষাত ক'বলৈ ইণ্টাৰ্ণ বুলি কয়, ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ কাৰণে আহিছিল 45 ডেজৰ কাৰণে। এই কথা প্ৰসংগত এটা ওলাই গ'ল আৰু যে তেখেতেও গান গায় কিবা কৰে তেনেকৈ। তাৰপিছত মই ট্ৰাই কৰিলোঁ যে মোৰ গানটো শুনালোঁ, তেখেতে বঢ়িয়াকৈ প্ৰনাউন্সিয়েশ্যনটো কৰিছে, আমাৰ ৰাভা ভাষাত সোনকালে আয়ত্ব কৰিছে। ইণ্টাৰেষ্ট থকাৰ কাৰণে মই ক'লোঁ যে তেতিয়াহ'লে যদি গাব বিচাৰে আপুনি গাব পাৰে। নামটো হ'ল জলেন মুণ্ডা, তেনেকুৱা। ধন্যবাদ দাদা। আৰু শ্বুটিঙত বাকী কি হয় আপোনালোকক মই দেখুৱাই আছোঁ, পৰৱৰ্তী সময়ত চাই থাকিব। এতিয়া আমি চাহ খাম, তাৰপিছত আৰু শ্বুটিং ষ্টাৰ্ট কৰিম। কালি কিন্তু একশ্যন অলপ টাইম ল'ব। এইবাৰ আহি একদম এই পথাৰৰ মাজত পাহাৰৰ কাষলৈকে আহিলোঁ। আৰু ইয়াতে আকৌ কিবা গাড়ী চলাই যোৱা এটা চিন হ'ব, সেইটো কৰিব আহিলোঁ। এইখন ফটো উঠছি, ভিডিঅ' কৰাই ভিডিঅ' কৰিছে, কিবা কিবি কৰি আছে মাত্ৰ। এইখিনিৰ পৰা হিৰইনীটো খোজকাঢ়ি আহিব, ইয়াতে আহি পেলাই হিৰোক লগ কৰিব। এতিয়া তাই আহিব দেচোন, চাওকচোন। এইবাৰ এয়া ড্ৰোনেদি শ্বট ল'ব আৰম্ভ কৰিছে, এই বাইক চলাই যোৱা শ্বট ল'ব। এতিয়া পৰিৱেশটো বৰ ধুনীয়াই লগা হৈছিল, থাকি ভালো লাগিছিল। বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, বহুত ভালকৈ বনাব পৰা নাই, হ'লেও লাইক শ্বেয়াৰখিনি কৰি দিব আৰু।